বৰপেটাৰ দাবালিয়াপাৰাত সংঘটিত হৈছে এক অলৌকিক ঘটনা। বৰগছৰ ভিতৰৰ পৰা ওলাইছে মাথো ধোঁৱা আৰু ধোঁৱা। ঘটনাক কেন্দ্ৰ কৰি নিশা তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে দাবালিয়াপাৰা অঞ্চলত। পানী দিও বন্ধ কৰিব পৰা নাই ধোঁৱা। আজি সন্ধিয়া দাবালিয়াপাৰা চকত থকা এটি বৰগছৰ ভিতৰৰ পৰা অলৌকিকভাৱে ওলাইছে ধোঁৱা। জিয়া বৰগছৰ পৰা ওলোৱা ধোঁৱাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে এক চাঞ্চল্যৰ। ঘটনা বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত বাঢ়িছে মানুহৰ ভিৰ। ইতিমধ্যে বৰপেটা অগ্নি নিৰ্বাপক বাহিনী আহি গছডালত যথেষ্ট পানী মাৰে যদিও ধোঁৱা ওলোৱা বন্ধ নহয়। এই ঘটনাই দাবালিয়াপাৰা অঞ্চলত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, টিভি লাইভ নিউজ। নমস্কাৰ, মোৰ নাম হাফিজুৰ ৰহমান। আমি নিশা 4 বজাৰ পৰা ইয়াত খাৰা হৈ আছোঁ। খাৰা হওঁতে আচুককৈ তাৰমানে ইয়াৰ পৰা ধোঁৱা ওলাইছে। ধোঁৱা ওলোৱাৰ পাছত ফাইটাৰ গাড়ী ফোন কৰা হৈছে। ফাইটাৰ গাড়ী অহাৰ পাছত বহুত পানী মাৰি আছে। 2 ঘণ্টা পাছে পাছে ইয়াত পানী মৰা হৈছে। পানী মৰাৰ পাছতে ইয়াতে জুইটো নুমুৱা নাই। জুইটোত যেতিয়া পানী মাৰে তেতিয়া ধোঁৱা ওলোৱাটো অলপ বন্ধ হয়। বন্ধ হোৱাৰ পাছত পানী ফাইটাৰটি ৰখি যায়। ৰখি যোৱাৰ পাছতে ইয়াত চোৱা গৈছে আধা ঘণ্টা পাছতে পুৰা ধোঁৱা মাৰি আছে। ইয়াৰ পৰা আৰু গৰম উৎপাদন আমি পাইছোঁ। বেছিভাগ গৰম হৈছে আৰু ইয়াত আৰু কোনো মানুহ সাহস সহ্য কৰিবলৈ আমাৰ কোনো পোৱা নাই আৰু ইয়াত মানুহ অহাও নাই। আৰু ইয়াত পৰা আমি খাৰা হৈ আছোঁ। গছটো কেতিয়া পৰিব তাৰ কোনো সম্ভৱ নাই। তাৰমানে কেতিয়া পৰিব নপৰিব কোনো ক'ব নোৱাৰিছে। কিমান সময় পানী মাৰিছে? পানী আপোনাৰ 3 পৰা 4 ঘণ্টামান পানী মাৰি থৈ গৈছে। ৰখি ৰখি পানী মাৰিছে, তথাপি এইটো জুইটো নুমুৱা নাই। কিয় বৰপেটাৰ পৰা আহিছিল নে হাউলিৰ পৰা আহিছিল কাৰখন? এতিয়া বৰপেটাৰ পৰা আমি সম্ভৱ পোৱা নাই। এতিয়া হাউলিৰ পৰা এটা গাড়ী আহি মেলি 3-4 ঘণ্টামান পানী মাৰি গুচি গৈছে আৰু। আচ্ছা, তথাপি জুই নুমুৱা নাই? নুমুৱা নাই। প্ৰশাসনৰ সহায় লাগে আমাক। এতিয়া যিহেতু মেইন ৰোডৰ ওচৰত এইটো গছটো থিয় হৈ আছে, গতিকে আপোনালোকে চৰকাৰক কি ক'ব? চৰকাৰক ক'ব লাগিছে যে এইটোৰ ব্যৱস্থাটো আমাক সোনকালে কৰি দিয়ক। ইয়াত গাড়ী বাহন বহুত চলি আছে। কেতিয়া তাৰমানে দুৰ্ঘটনা ঘটিব ইয়াৰ কোনো গেৰাণ্টি নাই। ইয়াত আপোনাৰ দোকান ঘৰ চব চাব পাৰিছে। এইফালে দোকান ঘৰ আছে। এখন পৰিলে দোকান ঘৰ একো নাথাকে। লাইনৰ তার আছে। আৰু এইফালে হাই ৰোড। আমাৰ লাখ লাখ মানুহ আমাৰ যাত্ৰা বাহন কৰি আছে।